মই জানো তুমি যিটো অনুতপ্ত হৈ জীৱনটো অতিবাহিত কৰি আছা সেইটো সঁচাই বহু কষ্টকৰ। সেই জীৱনটোক শব্দৰে প্ৰকাশ কৰিবলৈ বহু কঠিন। কিন্তু আজি তুমি যিটো দুখ, অকলশৰীয়া, উদাসবোৰৰ মাজেৰে আৱৰি আছা তাকো সেই ব্যক্তিজনৰ বাবে যাক তুমি নিজতকৈ বেছি ভাল পাইছিলা। তেওঁ আজি বেলেগ কাৰোবাৰ বাবে তোমাক এৰি গুচি গ'ল। অকণমান চিন্তা কৰাচোন, যাৰ বাবে তুমি নিজৰ সন্মানৰ কথা নাভাবিলা, নিজৰ ভৱিষ্যতৰ কথা নাভাবিলা, প্ৰতিটো সময় নিজতকৈ বেছি তেওঁক প্ৰয়োজন বুলি ভাবিলা, তাৰ কাৰণে আজি তুমি দুখ কৰি আছা। কিমান দিন কৰিবা আৰু কিমান দিন এনেদৰে জীৱনটোক দোষ দি থাকিবা? তাইৰ অহাৰ আগতেও তুমি জীৱনটো সুখী আছিলা ন? তেন্তে আজি তাই নথকাৰ বাবে তোমাৰ জীৱনটোৰ মূল্য নাই তেনেকৈ তুমি কিয় ভাবিছা? সেই ব্যক্তিজন তোমাৰ জীৱনৰ মূল্যৱান নেকি? নহয় ন? তেন্তে তুমি এটাই ভাবি লোৱা যে সেই ব্যক্তিজন তোমাৰ জীৱনৰ এটা সৰু অধ্যায় আছিল, য'ত তুমি জীৱনৰ বিষয়ে বহুখিনি কথা শিকিব পাৰিলা। আৰু জীৱনৰ সকলোবোৰ অধ্যায় সম্পূৰ্ণ নহয়, তুমিও জানা। কিছুমান অধ্যায় বা কাহিনী আধৰুৱা হৈয়ে ৰৈ যায়। মই মানিছোঁ তোমাৰ সেই ব্যক্তিজনলৈ বহু মনত পৰিছে, কিন্তু নিজক সংযত কৰা। নিজকে ভাঙি পৰিবলৈ নিদিবা আৰু। বহু হ'ল, তাইৰ বাবে বহু কান্দিলা, যিয়ে তোমাৰ কথা কেতিয়াও ভবা নাছিল। ইমান সহজে পাহৰিব নোৱাৰিব পাৰা। নিজকে অকণমান সময় দিবাচোন, চাবা সকলোবোৰ নিজেই ঠিক হৈ যাব। বেলেগৰ ভুলৰ বাবে নিজকে দোষাৰোপ কৰাটো বন্ধ কৰা। নিজৰ আশে-পাশে থকা পৃথিৱীখন অকণমান চোৱাচোন। যি যাব লগা আছিল সি কেতিয়াবাই গ'ল, আৰু এইটোৱেই পৃথিৱীৰ নিয়ম হয়। ইয়াত যিকোনো সময়ত বা যিকোনো পৰিস্থিতিত সকলোবোৰেই সলনি হৈ থাকে। আজিও তোমাৰ বহু সপোন আধৰুৱা হৈয়ে ৰৈ আছে, যিবোৰ তুমি প্ৰতিটো মুহূৰ্ততে সম্পূৰ্ণ কৰিব বিচাৰিছিলা। আজিও তোমাৰ ওচৰত সুবিধা আছে জীৱনটোত কিবা এটা কৰি দেখুৱাবলৈ। দুখৰ আৱৰণখন আঁতৰাই দিয়াচোন। দুখবোৰক তোমাৰ জীৱনৰ শক্তি কৰি লোৱা। এনেকুৱা কৰা যাতে সেই ব্যক্তিজনেও অনুতপ্ত হয়। তোমাক এৰি আহি সি তাৰ জীৱনত কিমান ডাঙৰ এটা ভুল কৰিলে।